24 ঘণ্টা অকল হিন্দু মুছলমান কৈ থাকে মই কৈছিলো যে আপোনাৰ উদ্দেশ্য কি আপুনি তাজিয়াখন লগাব খুজিছে নহয় জানো মই এনেকৈ বুজিছো আপোনালোকে চাইছে নাই এইটো কথা মই যে বিধানসভাত এইবিলাক ধৰি আছো দেখিছেনে নাই মই স্পষ্টকৈ শুনিছিলো যে আপুনি অসমৰ হাতামপুৰুকীয়া ঐতিহ্য আৰু সংহতি মিলাপ্ৰীতি হিন্দু মুছলমানৰ এইটো ধ্বংস কৰি হিন্দু মুছলমানৰ সংঘাত লগাবলৈ বিচাৰিছে নহয় জানো আৰু মুখ্যমন্ত্ৰীয়ে কৈছিলে যে হয় মই কাজিয়া লগাব শুনিছিলে না নাই অসম বিধানসভাত আপোনালোকে জানেনে নাই নাজানো মই মানে একদম হিমন্ত বিশ্ব শৰ্মাক এনেকৈ মুখৰ আগত চাই লৈ চকুত থৈ ৰঙা চকু দেখুৱাই মই তেওঁক কওঁ যে আপুনি অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ চাইনে নাচায় আপোনালোকে কেতিয়া সঁচাকৈ চাইনে নাচায় অসমত 126 জন এমএলএ আছে কিন্তু মই অলপ বেছি দুষ্ট এমএলএ মই কাৰোলৈ ভয় চয় নকৰোঁ বেলেগবিলাকে কিবা এটা ক'লে লগে লগে তেওঁলোকৰ ওচৰলৈ CM ভিজিলেন্স পঠিয়াই দিয়ে যে তহঁতি আমুক কেলেংকাৰী কৰিছিলি তহঁতক জেলত দিয়ে মই CMক উল্টাই কওঁ আৰে ভাই আপুনি মোৰ লগত লগাৰ কাৰণে মোৰ লগত একেলগতে মাত পতাৰ কাৰণে আপুনি ভাৰতবৰ্ষৰ বিৰুদ্ধে CM ভিজিলেন্স পঠিয়াইছে মোৰ বিৰুদ্ধে পঠিয়াওক দম আছে যদি মই এনেকৈ কওঁ আৰু মোৰ লগত যেতিয়া মাত পাতিছিলে এই যে আমাৰ কৰিমগঞ্জৰ বিধায়কজন উত্তৰ কৰিমগঞ্জৰ বিধায়কজন নাম কি আছিলে কমলাক্ষ দে পুৰকাষ্ট কংগ্ৰেছত আছিলে মোৰ লগত একেলগে মাত পাতিলে মোৰ লগত সহায় কৰি দিলে মই যেতিয়া ধৰিছিলো CMক এতিয়া তেওঁ মাতি দিয়াৰ কাৰণে তেওঁৰ এগেইনষ্টত পুলিচ পঠিয়াই দিলে পুলিচ পঠিয়াই দিলত কমলাক্ষ দে পুৰকাষ্টই ভয় খাই কংগ্ৰেছ আৰু বিজেপিকে জইন কৰিলে গম পালে নাই মানে যিবিলাকে কেলেংকাৰী কৰি থৈছে তেহেঁতি বেছি মাতিব নোৱাৰে লগে লগে পুলিচ পঠিয়াই দিয়ে ভয় খাই আৰু তেহেঁতি গৈ বিজেপিত জইন কৰে মই চেলেঞ্জ কৰিছিলো যে কমলাক্ষ দে পুৰকাষ্টই মোকহে সহায় কৰিছে মোৰ লগতে মাত পাতিছিলো মই যদি আপোনাৰ দম আছে আপোনাৰ CM ভিজিলেন্স আপোনাৰ পুলিচ যি আছে পৃথিৱী যি আছে আপোনাৰ CPI CID NIA যি আছে আপুনি মোৰ ঘৰলৈ পঠিয়াই মোৰ ঘৰত বহুত পইচা আছে লৈ আপুনি মই এনেকৈ যেতিয়া কওঁ তেতিয়া তেওঁলোকে কয় যে এই অফিচটো এইটোৰ লগত লাগি নালাগি এইটোৰ লগত লাগি নালাগি এইটো ঝেমেলা কৰি বুজিলে নাই মই আপোনালোকক এটা কথা কওঁ মুছলমান মানুহে যদি অকল মুছলমানক ভোট দিয়ে তেতিয়াহ'লে হিন্দু মানুহে অকল হিন্দু মানুহকে ভোট কথাটো বুজিছে নে নাই হয় নে নহয় AIAFটো হ'ল অকল মুছলমানৰ পাৰ্টি আৰু বিজেপিটো হ'ল হিন্দুৰ পাৰ্টি সেইকাৰণে AIAFে হিন্দুৰ বিৰুদ্ধে কথা কয় আৰু বিজেপিয়ে মুছলমানৰ বিৰুদ্ধে কথা কয় হয় নে নহয় কি বুলি কয় হিমন্ত বিশ্বই কয় যে মোৰ জন্মই হৈছে মহবুবুল হক আৰু দিলৱাৰ হুছেইন মজুমদাৰক খতম কৰিবৰ কাৰণে তাৰমানে মুছলমান মানুহক খতম কৰিবৰ কাৰণে মোৰ জন্ম হৈছে তেওঁ তেনেকৈ কয় মই হিমন্ত বিশ্ব শৰ্মাক সুধিছিলো মোৰ দেউতা নাই বাৰু ঢুকাইছে বাৰু মোৰ দেউতাক আপুনি বৃদ্ধ পেঞ্চন দিয়ে 250 টকা আমাৰ ঘৰৰ পৰা গৈ যোৰহাটৰ পৰা যেতিয়া বৃদ্ধ পেঞ্চন আনিবলৈ যায় এই টমটমখনত বেটেৰী ৰিক্সাখনত অহা যোৱা কৰি এটা পৰঠা খাই দিওঁতে 250 টকাটো থাকি আহে সেইটো কি পইচা দিলে হয়নে নহয় সেইকাৰণে মই কৈছিলো যে প্ৰত্যেকজন বৃদ্ধ মানুহক 3000 টকা দিব লাগে মই কোৱা নাই যে কেতিয়া অৰুণোদয় বন্ধ কৰক এইবাৰ মোক ফচাবলৈ চাইছিলে এই মন্ত্ৰী অখিল গগৈ বোলে অৰুণোদয় বন্ধ কৰিবলৈ কৈছে মই কৈছিলো যদি অৰুণোদয় দিয়ে আপোনাৰ বাপেকৰ টকা নিদিয়ে এইটো চৰকাৰী টকা আমাৰ টকা গতিকে সব মহিলাকে অৰুণোদয় দিয়ক আৰু 1250 টকা নহয় 1250 টকাত একো চলিব নোৱাৰে 3000 টকা দিব বাকী হিতাধিকাৰী আঁচনিবিলাক বন্ধ কৰিব অকল অৰুণোদয় দিয়ক পৰিয়ালৰ মহিলাগৰাকীৰ হাতত 3000 টকা এটা থাকিলে ল'ৰাটোৱেও যেতিয়া সোণৰ কাৰণে বা মটৰচাইকেলত তেল ভৰিবৰ কাৰণে টকা 100 বিচাৰিব তেতিয়া মাকক অলপ ভয় কৰিব হয় নে নহয় আজিকালি নহ'লে ল'ৰাই মাককে পিটু যেন কৰে হয় নে নহয় তেওঁ তেতিয়া মাকক অলপ সন্মান কৰিব মই সেইটো কৈছোঁ এইটো ভাল প্ৰস্তাৱ নে বেয়া প্ৰস্তাৱ ভাল হয় নে নহয় এতিয়া আমাৰ মতা মানুহকেইটাৰ দমটো অলপ কমিব আমাৰ মতাকেইটাই নহ'লে মাইকী মানুহকেইজনীক একদম চব কাম কৰিব ৰাতিপুৱাৰ পৰা গধূলিলৈকে চব কাম মাইকী মানুহজনীয়ে কৰি দিয়ে বাহিৰত হাজিৰা কৰি 300 টকা এটা আনো 300 টকাটো আনি একদম ঘৰত মাইকীৰ ওপৰত একদম দাদা মইহে ধন গতি আনিছোঁ কি কৰি আছ ঘৰত এনেকৈ দম দিয়ে তাতে ৰাতিপুৱাৰ পৰা চোতাল ঝাৰু দি ভাত ৰান্ধি খুৱাই কৰি আনি বজাৰ কৰি আকৌ ৰাতি খুৱাব আৰু তাৰপিছত যে একদম আঁঠুৱাটোলৈকে লগাই দিব সেইটো কথা হ'লে হিচাপ সেইটো হিচাপ মহিলাবিলাকে কেতিয়াবা হাজিৰা পায় নেকি নাপায় হয় নে নহয় মহিলাজনী ওলাওঁতে 100 দিব ভালকে ৰন্ধা নাই এইটো আমুক কৰিছ এইটোতো বেয়া কথা ভাই হয় নে নহয় যেনেকে বিজেপিয়ে যে মুছলমানক মাৰিছে পুৰুষজনক মহিলাক মৰাটো বেয়া কথা
সেইটো নহ'ব। কথাটো বুজি পাইছে নে নাই? মই কি কৈছো? মতা মানুহে বেয়া পাই লাভ নাই, মই কৰিম নাথাকো।